ধৰা শুনা না মই কথা এটা ভাবিছো কি জানা কি আমাৰ ই যে দেখিবলৈ বৰ ধুনীয়া ন হাঁহিলা গোটেইটো টুটুৱা পোৱা অজয়দেৱ গানটোৱে গুটখা খাই খাই অজয়দেৱ গানৰ অৱস্থাটো চোৱা নহয় তই ধুনীয়া তাৰমানে তই 90s অজয়দেৱ গান তেতিয়া অজয়দেৱ গানটো ক'লা আছিল সি বহুত বগা তাতকে হয় নাই বহুত বগা অজয়দেৱ গান সঁচা মোক বহুত ইনচাল কৰা ইনচাল নকৰো এইটো মৰম তই সঁচাই অসমৰ অজয়দেৱ গান ই কথা কওক কেশৰী একেবাৰে গোটেইটো কেশৰী কেতিয়াবা সঁচাকৈ মোৰ দুখ লাগি যায় কিন্তু গম পাইছা নহয় হ'ব 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 মই কৈ আছো নহয় ৰবা দেই মৰম দেখিবলৈও ধুনীয়া দেখিবলৈ ধুনীয়া আমাৰ ল'ৰাটো ফেমাছো হৈছে খালি ছোৱালীজনীহে নাই কপালত তাকে জেচিবি বুলি ক'লে চবেই চিনি পায় এতিয়া মই কথাটো ভাবিছো কি জানা ইয়াক আমি ইলেকশ্যনত উঠাই দিওঁ আকৌ হাঁহিলা এইটোৱে জনামুখতে ভালকে পাছপৰ্ট চাইজৰ ফটো এখন উঠিব নোৱাৰে ইলেকশ্যনত উঠিব পাৰিব দেখিলে কেনেকে ইনচাল কৰে নহয় ই ফটো উঠিলে এনেকুৱা হৈ যায় যে এই আধাৰ কাৰ্ডখন চালে মানুহ বেহুচ হৈ যাব পাৰিব পাৰিব আমি ভালকে শিকাই বুজাই এই দিম ল'ৰা ছোৱালীয়ে যে খালে চেলেক তেলেক নাখালে এই আধাৰ কাৰ্ডখন দেখালে খাই দিব ঘৰত বোলে এইটো আহি যাব দেই খাই দিয়া এই নাই নহয় তই বহুত মৰম ইয়ালৈ অজয়দেৱ গান তোতকে বেয়া দেখিবলৈ নাই ৰবা আমি তাক ভালকে শিকাই বুজাই দিম পাছপৰ্টখনত পাৰিব সেইটো বাদ দিয়া ই পাৰিব কিন্তু ই পাৰিলে নহব নহয় ই ইলেকশ্যনত উঠিবলৈ তাক টিকেট কোনে দিব টিকট বেলেগে দিব নালাগে কিয় কাউণ্টাৰ পাই যাম কাউণ্টাৰত ইলেকশ্যনৰ টিকেট পাই চেণ্ডেলযোৰ ক'ত গ'লা মাৰি নাপালো কেলে ইয়াক মই তাক বুজাব লাগিব ন বুজি নাপায় ন কাউণ্টাৰত ইলেকশ্যনৰ টিকেট নাপায় জনামুখ্য ৰাজনৈতিক দলসমূহে তোমাক ইলেকশ্যনত উঠিবৰ কাৰণে মানে সেই প্ৰাৰ্থী হিচাপে তুমি উঠিবৰ কাৰণে টিকেট দিব মোক টিকট বেলেগে দিব নালাগে এনেও অনলাইনত কিমান টিকট লাগে বাছৰ টিকট লাগে নে ট্ৰেইনৰ টিকট লাগে নে প্লেনৰ টিকট লাগে নে আইপিএলৰ টিকট লাগে আইপিএলৰ টিকট লাগিব চৰত গাল ফালি যাব লাগে কিয় ইলেকশ্যনত উঠাই ইলেকশ্যনত খেলিব লাগিব নহয় সেই বস্তুটো বুজি পোৱা নাই খেলিবও লাগিব তেৰি বলটোলৈ ক'লে যাবা খেলি মই বলিং ভাল কৰো খেলিব লাগিব বুলি কৈছে যে ইলেকশ্যন খেলিব লাগিব কথাটো বুজি পাইছা নাই ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব তই কি দণ্ডিতা তোৰ মোৰটো দণ্ডিতা অলপ যথেষ্ট পিছত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰাটো ইলেকশ্যন খেলা বুলি কয় গম পাইছ নাই ইয়াক কোনো ৰাজনৈতিক দিলে ইয়াৰ চকল আৰু অকলটোলৈ চাই কোনো ৰাজনৈতিক দলে ইয়াক টিকেট নিদিয়ে ই নিৰ্দলীয় খেলিব লাগিব নিৰ্দলীয় খেলিব লাগিব আমি তিনিটা আছো দেখোন এটা দল হৈ গ'লো জনামুখ্য তোৰ দলটোৰ নাম নহয় মানে তই কোনো দলৰ নহয় তই ফ্ৰী লঞ্চ খেলিব লাগিব এতিয়া কি লঞ্চ তোৰ মোৰটো লঞ্চ এইটো নেতা গোটেই গুণকেইটা আছে এইটো জনামুখ্য সহজভাৱে শিকাব লাগিব এতিয়া তই ইলেকশ্যনত মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে এই মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে তই সদ্যহতে তোক এটা চিম্বল লাগিব কি বল চিম্বল হৈ যাব কেনেকে কেৱল আছে মোবাইল বা চিমখন ইয়াতে সোমাই দিম চিম্বল হ'ব দুখ পাব তাত তেজত আছে জানা নাই ই তেজত আছে তাৰ ইলেকশ্যন খেলাটো পাৰিব এই তেজত আছে জনামুখ্য চিম্বল মানে হৈছে তোৰ সেই বলত চিম কাৰ্ডখন বোৰতো চিম্বল বুলি নকয় চিম্বল মানে হৈছে চিহ্ন বলটো থোৱা চিহ্ন প্ৰতীক ইমান ইলেকশ্যন খেলিবৰ কাৰণে ইলেকশ্যন উঠিবৰ কাৰণে ইমান নতুন নতুন শব্দ পাইছে প্ৰতি কিবা দণ্ডি মনো এইটো কি চিহ্ন সিংহ নহয় চিহ্ন আমাৰ চকুৰে আচ্ছা শুন তাৰমানে কথাটো হৈছে কি যেনেকে তোৰ নিজৰ ব্যক্তিত্বটো প্ৰকাশ হ'ব পৰাকৈ তোক এটা প্ৰতীক লাগে যেনেকে বাঘ যেনেকে গোলাপ ফুল যেনেকে হাতী যেনেকে বস্তু কিবা এটা বস্তু লাগিব মানে তোক ঘোঁৰা গাধ ঘৰিয়াল চিম্বল এটা লাগিব হৈ যাব তই কি ল'বি চিম্বল পকৰি মই গোটেই জীৱন দলা পকৰি বহি থাকোঁতে কৈছো এইটো মিলিব জনামুখ্য মাৰি কথাটো হয় বাৰু কি বেয়া কোৱা নাই ঠিকেই কৈছে কিন্তু বগৰীটো দুজন নাই নহয় এটা কথা ডলা বগৰী বা ঠিকে আছে আজিকালি বহুত নেতা সেই ডলা বগৰী ঘূৰি ফুৰোতে যায় আৰু মানে কি যিসকলে দল বাগৰে তাকে ডলা বগৰী বুলি কয় আৰু সেইটো সফলতা প্ৰথম পদক্ষেপ কিন্তু সেইটো ওজন নাই বস্তুটো কোনোবাই যদি নিমখ অকল লগাই খাই থৈ দিয়ে খাই পেলাব ওজন থকা লাগে ওজন থকা চিন হ'ব লাগিব কি ক'লে যায় এইটো কি আনিছ এইটো ওজন থকা বেছি তাত এইটো চিহ্ন তাৰ এটা কাম কৰা বুজিছা ইয়াক প্ৰথমে ভাষণটো দিবলৈ শিকাই দিয়া নেতাৰটো মেইন কামটো ভাষণ দিয়াই দিয়াচোন নেতাৰ প্ৰধান অস্ত্ৰ ভাষণে জনামুখ্য ইংৰাজী অসমীয়া দুইটাতে পাৰিব লাগিব নহয় তাই ইংৰাজী খৰখলীয়া অসমীয়া দুৰ্বল অসমীয়া দুৰ্বল জাতি উদ্ধাৰ কৰিব এইটোৱে অসমীয়া নাজানে ই নেতা হবলৈ যায় জাতি উদ্ধাৰ কৰিব এইটোৱে তুমি শিকাই দিয়া ভপিয়া মাৰিব মানুহে ইয়াক অসমীয়া নাজানে তুমি তাক ভাষণ এটা ধুনীয়াকে শিকাই দিয়া মই অসমীয়া ধুনীয়াকে মাতি যাওঁ নেকি মই ইংলিছত খলখলীয়া কৰি দিওঁ তই ইংলিছতো জানিব লাগিব কিন্তু কথাটো দুইটা ভাষাতে জানিব লাগিব পৰম শ্ৰদ্ধাভাজন দিয়াৰ নহয় কিবা সন্মানটো যে ৰেছপেক্টেড জনামুখ্য ৰেছপেক্টেডটো ৰেচেপ্টেড দিয়াৰ
ৰেছপেক্টেড দৰ্শক মণ্ডলী, অডিয়েন্স মণ্ডলী মই মানে মণ্ডলীটো ইংলিছত নাজানো যে মণ্ডলীটো ইংলিছত নাজানে গাঁৱতে লালতো ইয়াক শিকাই দিম মই। নাপায় সি ইলেকশ্যন খেলিব মন্ত্ৰী হ'ব সি আঁচনি নাপাবি কিন্তু তোৰ আঁচনি নাপায়হে মই আছো মই। জয় জয়তে উইনুনতে কি উন্নততে উই মানে জয় কি মাৰো ইয়াত হ'ব ন নেপায় মৰি থাকিব ই কোনোবাই নামৰ হাতত ইলেকশ্যন খেলে ই শান্ত শান্ত হোৱা শান্ত হোৱা ন জয় মানে তো উইন খলখলীয়া কৰি দিছো খলখলীয়া কৰিছ তই মোৰতো কৰিছ মানুহ মাৰি দিব অৱশ্যে নেতা হল এখন আছে আমাৰ আলি ডাঙৰীয়া নিচিনা ই গোটেইটো কোন আনে আমাৰ এই চকুৰা যে বাজিয়ে নহওক বাকীখিনি পিছৰখিনি বাকীখিনি ইয়া আপোনালোকলৈ মোৰ তৰফৰ পৰা সশ্ৰদ্ধ সেৱা আগবঢ়াইছো টু ইয়ৰ বাকীখিনি কি ফ্ৰম মি হ'ব ফ্ৰম মি সশ্ৰদ্ধ সেৱা টু 100 অনাৰ চাৰ্ভিচ চেণ্টাৰ চাৰ্ভিচ চেণ্টাৰ 100 অনা সেৱা নাপায় 100 অনা চাৰ্ভিচিং চেণ্টাৰ এইটো মন্ত্ৰী হ'ব সি আঁচনি কিন্তু নাপাবি কিন্তু দেই মই কৈ দিছো কি আঁচনি দিব আগতে ভোটটো পাই লওকচোন নেকি জধামুখটো তোৰ মূৰটো মাৰিছ গৰু য়েছ মাই হেড টকিং এবাউট এ কাপ মাৰ মূৰটো মাদাৰ হেড জধামুখটো কাণতলে চাওঁ চিনি পাওঁ য়েছ আই ইন্ট্ৰডিউচ টু এণ্ড অফ স্লেপ নাপায় নামাৰিবা নামাৰিবি তই জনতাই মাৰিব নেতাই নিজক কেতিয়াও চোৱা নামাৰে এইটো শুন জধামুখটো এইটো মাৰি নেপেলাওঁ কেলৈ জানো এইটো মই আপোনালোকৰ নিৰ্বাচনী প্ৰাৰ্থী আই এম ইউৰ কেণ্ডিডেট জগত চন্দ্ৰ বৰা JCB মই JCBটোত বেছি ফেমাছ যে সেইকাৰণে কৈ দিছো আপুনি নিৰ্বাচনী প্ৰাৰ্থীক মাৰ্ডাৰ কৰিলে কি ধাৰা লাগে জানা নেকি বাৰু নহয় মাৰিয়ে পেলাওঁ মই ইয়াক তই কিন্তু আঁচনি কথাটো বাৰে বাৰে পাহৰি যাওঁ নহয় মই মাৰিয়ে পেলাওঁ ঘণ্টা আঁচনি নালাগে মোক শুনা শান্ত হোৱা ইয়াক চমুৱাই দিয়া চমুকৈ দিয়া বেছি দীঘলীয়া কৰি দিয়া আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটি মোক প্ৰদান কৰক প্লিজ গিভ মি ইউৰ ভেলুৱেবল ঘোষ ভোটটো ঘোষ বুলি নকয় জানো খেলিবই নালাগে খেলিবই নালাগে